স্বাগতম কৰিছোঁ মোৰ নিউ আৰু ইণ্টাৰেষ্টিং এটা ভিডিঅ'লৈ। আজি আহিছোঁ মই চামাৰ ধাবা। তো তাত খাম আৰু তাৰ ৰিভিউ দিম কেনেকুৱা টেষ্ট হয় আৰু তাৰ একজেক্টলি লোকেশ্যনটো ক'ত আছে আপোনালোকক দি আছোঁ, আপোনালোকে চাই থাকক। ধাবা আৰু তাৰ একজেক্টলি লোকেশ্যনটো কৈ দি আছোঁ। আপোনাৰ নগাঁৱৰ পৰা আহিলে ৰাইট ছাইডে পৰিব, ভুৱাগুৰি ব্ৰিজ পাৰ হৈ অকণমান আহিলে আপোনাৰ ৰাইট ছাইডে পৰিব আৰু আমাৰ তেজপুৰ ছাইডৰ পৰা আহিলে আপোনাৰ লেফ্ট ছাইডে পৰিব। তো ব'লক আমি এতিয়া ভিতৰলৈ যাওঁ। আৰু এইটোৱে হৈছে ভিতৰৰ ইণ্টেৰিয়ৰ। এইটোৱে চাই লওক ভিতৰৰ ইণ্টেৰিয়ৰ। ওপৰতো বহিব পাৰে আৰু তলৰ ৰুমো আছে। ভিতৰৰ ইণ্টেৰিয়ৰটো চাই লওক। দেখিবলৈ পাইছে মানুহে খাই আছে, ডিষ্টাৰ্ব নকৰোঁ। মেনিখন ইয়াৰ এইখন দেখিবলৈ পাইছে। খানা আহি গ'ল। এইটো হৈছে ভাত, এইটো হৈছে আপোনাৰ চিকেন কাৰী আৰু গ্ৰেভিটো দেখিছেনে কি ধুনীয়া গোটা গোটা। আৰু এইটো হৈছে আলু পিটিকা, এইটো হৈছে আপোনাৰ পদিনা চাটনি, আৰু এইটো হৈছে গাজ টেঙা, আৰু এইটো হৈছে আপোনাৰ কিবা এটা জলকীয়া হয় আৰু নাজানো, আৰু এইটো পিঁয়াজ, জলকীয়া, নেমু। আৰু এতিয়া আপোনাক খাই টেষ্ট কৰি এটা ৰিভিউ দি আছোঁ। দেখিবলৈ পাইছে চিকেন, চিকেনটো কি ডাঙৰ দেখিছে। চিকেনটো দেখিছে ধুনীয়া। এই গ্ৰেভিটো টেষ্ট আছে, খাব পাৰে। জ্বলাটো মানে পূৰা জোখত দিছে, ধুনীয়া আৰু খাব পাৰে। কিন্তু আলু পিটিকাটো 20 জলকীয়া দিছে, আল্টিমেট। কিন্তু বহুত জ্বলা লাগিছে, বাম্পাৰ জ্বলা লাগিছে। ঠিকে আছে। আৰু গ্ৰেভিটো দেখিব পাইছেনে গোটা গোটা। আৰু চাউলটো দেখিছে, এইটো বাসমতি ৰাইচ হয়, বাসমতি চাউল হয়, খাই টেষ্ট লাগিছে।
আলু পিটিকাটো খাইছ বাম্পাৰ চলা দিছে বাঁহৰ গাছ চাটনিটো কিন্তু ভাল লাগিছে আপোনালোকে আহিলে সোমাব প্লেইন ৰাইচটো লৈছে 100 আৰু চিকেন কাটলেট লৈছে 340 আৰু পানী বটল চানী বটল আছে আৰু পেট ভৰি গৈছে অকণমান পেট ভৰি গৈছে দেখাব নোৱাৰোঁ খাব পেট ভৰি গ'ল নোৱাৰোঁ ভিডিঅ'টো এটা সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেছিতকৈ বেছি শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব ছাবস্ক্ৰাইব কৰি দিব